নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে বছৰৰ শেষৰটো সূৰ্যগ্ৰহণে ৰাশিবোৰৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলাব তাৰে সম্পূৰ্ণ বিৱৰণ মই আপোনালোকৰ আগত আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। বৈজ্ঞানিক গুৰুত্ব থকাৰ উপৰিও সূৰ্যগ্ৰহণৰ জ্যোতিষ আৰু ধৰ্মীয় তাৎপৰ্য যথেষ্ট। বিজ্ঞানৰ মতে চন্দ্ৰ যেতিয়া সূৰ্য আৰু পৃথিৱীৰ মাজত আহে তেতিয়া সূৰ্যৰ পোহৰৰ অংশ পৃথিৱীৰ পৰা নেদেখা হয়, অৰ্থাৎ দেখা নাযায়। আৰু সেই সময়তে সূৰ্যৰ পোহৰ পৃথিৱীত পৰাৰ পৰিৱৰ্তে চন্দ্ৰৰ ছাঁ দেখিবলৈ আৰম্ভ কৰা যায়। এই পৰিস্থিতিক সূৰ্যগ্ৰহণ বোলে। বৈজ্ঞানিক গুৰুত্ব থকাৰ উপৰিও সূৰ্যগ্ৰহণৰ জ্যোতিষ আৰু ধৰ্মীয় তাৎপৰ্য যথেষ্ট পৰিমাণে আছে। সূৰ্যগ্ৰহণে সকলো ৰাশিৰ ওপৰত শুভ আৰু অশুভ প্ৰভাৱ পেলায়। এই মাহৰ 14 অক্টোবৰত সূৰ্যগ্ৰহণ হ'বলৈ গৈ আছে। হিন্দু পঞ্জিকা অনুসৰি 2023 চনৰ 14 ছেপ্টেম্বৰত কন্যা ৰাশিত সূৰ্যগ্ৰহণ হ'ব। বছৰৰ দ্বিতীয়টো সূৰ্যগ্ৰহণ আংশিকভাৱে হ'ব। সূৰ্যগ্ৰহণে সকলো ৰাশিৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলাব তাৰ এই সম্পূৰ্ণ বিৱৰণ মই আপোনালোকৰ আগত আগবঢ়াইছোঁ। সৰ্বপ্ৰথম মেষ ৰাশি। মেষ ৰাশিৰ ব্যক্তিসকলৰ মন অশান্ত হৈ থাকিব, আত্মনিয়ন্ত্ৰণ হ'ব, অতিমাত্ৰা খং আৰু আৱেগ পৰিহাৰ কৰিব লাগিব। আপোনাৰ পৰিয়ালৰ পৰা আপুনি যথেষ্ট সমৰ্থন পাব। লগতে পৰিয়ালত অপ্ৰয়োজনীয় তৰ্ক বিতৰ্কৰ পৰিহাৰ কৰিব লাগিব। শান্তি বজাই ৰাখিবলৈ আপুনি চেষ্টা কৰক। লগতে আপোনাৰ আয় যথেষ্ট বৃদ্ধি হ'ব। বৃষ ৰাশিৰ ক্ষেত্ৰত এনেধৰণৰ মন বিচলিত হৈ থাকিব, ধৈৰ্য ধৰিব লাগিব, ধৈৰ্য কমি যাব পাৰে, আপুনি তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব। আপোনাৰ মন সুখী হৈ থাকিব। বন্ধুৰ পৰা ব্যৱসায়িক প্ৰস্তাৱ পাব পাৰে। ব্যৱসায় আপোনাৰ যথেষ্ট উন্নত হ'ব। লগতে আপুনি ব্যৱসায় বৃদ্ধি কৰিব পাৰিব। মিথুন ৰাশিৰ ক্ষেত্ৰত এনেধৰণৰ আত্মবিশ্বাসেৰে ভৰি থাকিব। আপোনাৰ পাৰিবাৰিক জীৱন সুখী হ'ব। আপোনাৰ চাকৰিত বিষয়াৰ পৰা সমৰ্থন পাব। লগতে প্ৰগতিত সুযোগ থাকিব পাৰে। আপোনাৰ কামৰ পৰিসৰ বৃদ্ধি পাব। নিজৰ স্বাস্থ্যৰ প্ৰতি আপুনি যত্ন ল'ব লাগিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত এনেধৰণৰ আত্মবিশ্বাসৰ অভাৱ হ'ব। কোনো ধৰ্মীয় স্থানলৈ ভ্ৰমণৰ পৰিকল্পনা হ'ব পাৰে। ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। লগতে আপোনাৰ মাতৃৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব আৰু আপোনাৰ আয় বৃদ্ধি হ'ব। সিংহ ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত এনেধৰণৰ মন বিচলিত হ'ব পাৰে। ধৈৰ্য ধৰক, ধৈৰ্য বজাই ৰাখিবলৈ চেষ্টা কৰক। আপোনাৰ চাকৰিৰ বিষয়াৰ পৰা সমৰ্থন পাব। আয় বৃদ্ধি হ'ব। জীৱনটো বেদনাদায়ক হ'ব পাৰে। কন্যা ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত এনেধৰণৰ অধ্যয়নৰ প্ৰতি আগ্ৰহ বৃদ্ধি হ'ব। সন্মান লাভ কৰিব। বৈবাহিক সুখ বৃদ্ধি হ'ব। চাকৰিটোত আপুনি কিছু অতিৰিক্ত দায়িত্ব পালন কৰিবলগীয়া হ'ব পাৰে। ব্যৱসায় বৃদ্ধি হ'ব। পাৰিবাৰিক জীৱন সুখৰ হ'ব। তুলা ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত এনেধৰণৰ আত্মবিশ্বাসৰ অভাৱ হ'ব। মন বিচলিত হৈ থাকিব পাৰে। বন্ধু বান্ধৱীৰ পৰা সমৰ্থন পাব। ব্যৱসায় বৃদ্ধি হ'ব। ব্যৱসায়ৰ পৰা আপোনাৰ আয়ো বৃদ্ধি পাব। শাসকীয় প্ৰশাসনৰ পৰা আপোনাক দিয়া হ'ব যথেষ্টখিনি সহায়। আপোনাৰ খৰচ বৃদ্ধি পাব পাৰে। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত এনেধৰণৰ মন বিচলিত হৈ থাকিব। ধৈৰ্য ধৰক। আপোনাৰ কথা বতৰাৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ আপুনি চেষ্টা কৰিব লাগিব। ব্যৱসায়িক কামত আগ্ৰহী হ'ব। ব্যৱসায় বৃদ্ধি হ'ব। লাভ বৃদ্ধি হ'ব। মাক দেউতাকৰ সংগ পাব আৰু ভাল অৱস্থাত থাকিব লাগিব। ধনুৰাশি ব্যক্তিসকলৰ ক্ষেত্ৰত এনেধৰণৰ মন শান্তি আৰু সুখী হ'ব। বাক্যত মধুৰতা থাকিব। ব্যৱসায়ৰ বৃদ্ধি হ'ব। লাভ বৃদ্ধি হ'ব। কৰ্মক্ষেত্ৰত সমস্যাৰ অন্ত পৰিব।
মকৰ ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত এনেধৰণৰ মন সুখী হৈ থাকিব, সম্পূৰ্ণ আস্থাও থাকিব, ব্যৱসায় বৃদ্ধি হ'ব, লাভ কৰিব পাৰিব আপুনি যথেষ্ট পৰিমাণে। বাহনৰ আৰাম বৃদ্ধি পাব। আপোনাৰ কৰ্মক্ষেত্ৰত অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু যথেষ্ট পৰিমাণে আপোনাৰ দৌৰা-দৌৰি হ'ব। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত এনেধৰণৰ মন সুখী হৈ থাকিব, শিল্প বা সংগীতৰ প্ৰতি আগ্ৰহ বাঢ়ি যাব, আপোনাৰ পাৰিবাৰিক জীৱন সুখী হ'ব, ভাল অৱস্থাত থাকিব লাগিব, শৈক্ষিক কামত মনোনিৱেশ কৰক, বিঘিনি আহিব পাৰে। সদৌ শেষত মীন ৰাশি, মন বিচলিত হৈ থাকিব, আপোনাৰ কথা বতৰাৰ ভাৰসাম্য ৰক্ষা কৰিব লাগিব, আপোনাৰ পৰিয়ালৰ পৰা সকলো সমৰ্থন পাব, বন্ধুৰ সহায়ত ব্যৱসায়িক প্ৰস্তাৱ পাব পাৰে, ব্যৱসায় বৃদ্ধি পাব, লাভৰ সুযোগ থাকিব, ভাল অৱস্থাত থাকিব লাগিব আপুনি। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।